কাৰোবাৰ বেয়া চিন্তা কৰা মানুহসকল মাখিৰ নিচিনা হয়, যিটোৱে গোটেই সুন্দৰ শৰীৰটো এৰি কেৱল ঘাটুকুৰাতে পৰে। এনেকুৱা বহুত মানুহ আপুনি জীৱনত লগ পাবা, যিজনে আপোনাৰ ভাল হোৱাটো নিবিচাৰে, বেয়া হোৱাটোৱে বিচাৰে। গতিকে এনেকুৱা মানুহৰ পৰা সদায় আঁতৰত থাকিবা। যেতিয়া আপোনাৰ পকেটত পইচা থাকিব, এই দুনিয়াখনে আপোনাৰ অকাত চাব। কিন্তু যেতিয়া আপোনাৰ পকেটত পইচা নাথাকিব, তেতিয়া এই দুনিয়াখনে আপোনাক আপোনাৰ অকাত দেখুৱাই দিব। মনত ৰাখিবা, পইচা ভগৱানৰ সমান নহয়, কিন্তু পইচা ভগৱানতকৈ কমো নহয়। বতৰে হওক বা মানুহ হঠাৎ সলনি হৈ যাব পাৰে। বহুতবাৰ আপুনি ভাবে যে তেওঁতো মোৰ আপোন হয়, তেওঁ কেতিয়াও সলনি হ'ব নোৱাৰে। কিন্তু কিছুদিন পিছতে আপুনি এটা শিক্ষা পায় যে সেই মানুহজন সলনি হৈ যায়, আৰু তেতিয়া আপোনাৰ নিজৰ ওপৰতে বিশ্বাস নোহোৱা হৈ যায়। সেইকাৰণে মনত ৰাখিবা, বিশ্বাস সহজতে কাকো নকৰিবা। বতৰে হওক বা মানুহ হঠাৎ সলনি হ'ব পাৰে। মানুহে কয় যে যদি ভালপোৱা সঁচা হয়, তেওঁ এদিন ঘূৰি আহিব। আৰু মই আপোনাক সোধোঁ যে যদি ভালপোৱা সঁচাই আছিল, এৰি কিয় গুচি গ'ল? বহুতে সেই ভালপোৱাৰ অপেক্ষাত থাকে যে তেওঁ এদিন ঘূৰি আহিব। কিছুমানে সেই চিন্তাত নিজৰ লাইফ, নিজৰ কেৰিয়াৰ বৰবাদ কৰি পেলায়। সদায় মনত ৰাখিবা, যদি কোনোবাই আপোনাক সঁচাকৈ ভাল পায়, তেওঁ কেতিয়াও আপোনাক এৰি নাযায়। যিজনে আপোনাক এৰি গৈছে, ভাবিবা যে তেওঁ আপোনাক কেতিয়াও সঁচাকৈ ভাল পোৱাই নাছিল। কিছুমান মানুহ একেবাৰে সলনি হৈ যায় যেতিয়া কোনোবা খাছ মানুহ তেওঁৰ জীৱনলৈ আহে, অথবা কোনোবা খাছ মানুহ তেওঁৰ জীৱনৰ পৰা গুচি যায়। যদি কোনোবাই আপোনাৰ বিশ্বাস ভাঙে, তেওঁক ধন্যবাদ জনাবা, কাৰণ তেওঁৱে আপোনাক শিকায় যে বিশ্বাস মানুহক ভাবি চিন্তি কৰিব লাগে। জীৱনত আপুনি সেই কামটো কৰিয়েই বেছি সুখ পাবা, যিটো মানুহে ক'ব যে তুমি এইটো কৰিব নোৱাৰিবা। জীৱনত বহুত চেলেঞ্জ আহিব, য'ত আপুনি ভাবিবা যে মই এইটো কৰিব নোৱাৰিম, আৰু মানুহেও আপোনাক ক'ব যে তুমি এইটো কৰিব নোৱাৰিবা। কিন্তু মজা তেতিয়াই আহিব যেতিয়া আপুনি সেই চেলেঞ্জটো একচেপ্ট কৰিবা আৰু সেইটো কৰি দেখুৱাবা। মনত ৰাখিবা, আপুনি সফল তেতিয়াই হ'বা যেতিয়া পৃথিৱীখনক নহয়, নিজক সলনি কৰিবৰ চেষ্টা কৰিবা।